Guys, welcome to my channel Akhomiya randhoni. আৰু আজি মই আপোনালোকৰ লগত এটা বাৰ্থডে ব্লগ শেয়াৰ কৰিম লগতে ফুড ৰিভিউ আছে সো লেটস ষ্টাৰ্ট দ্য ব্লগ আৰু যদিহে মোৰ ভিডিওটো ভাল লাগে তেতিয়াহলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহলে আহক ব্লগটো আৰম্ভ কৰোহি মই এইবিলাক অকমান মানে ডেকোৰেশন কৰি আছিলো আৰু আজি স্পেশাল কোনোবাৰ বাৰ্থডে হয় সো এখিনি ডেকোৰেশন কৰিছো কেনে লাগিছে কব এতিয়া মই কেকটো আনিম মানে সাৰপ্ৰাইজ হয় সো মই কেকটো আনি ইয়াতে ধুনিয়া কৰি থৈ দিম মই এয়া কেকটো লৈ ললো কেক আৰু এই দুটা গিফট আছে একচুয়ালি মেইন গিফটটোতেও নিজে অৰ্ডাৰ কৰি লব বাট এই দুটা মই নিজে পছন্দ কৰি আনিছো আপোনালোককো দেখাম নিশ্চয় কেকটো দেখাই আছো তেও গম না পাই কি কেক হয় আৰু এই দুটা মোৰ গিফট দুটাও থৈ লও খুব দিগদাৰ হৈছে মানে এখন হাতেৰে বস্তু লৈ আছো আৰু এখন হাতেৰে ভিডিও বনাই আছো কেকটো চাই লও এইটো কেক কেনেকুৱা লাগিছে এতিয়া মই ডেকোৰেশন বগেৰা কৰিম এইটো নামটো উল্টা মুনু সো তেওঁক এটা সাৰপ্ৰাইজ দিৱা হক আইয়া aha I do soon romatolino ayaswa wow কেক তো পছন্দ হইছে nice এটা কাটিব লাগে যোৱা হেপিনে যোৱা ক্যান্ডেলটো জ্বলাই দিও ৰবা কাটা জ্বলাই লোৱা ক্যান্ডেলটো Happy birthday who kori gine wish kora Happy birthday to you Happy birthday to you Happy birthday dear Munu Happy birthday to you thank you oh aijao oh it's cream thank you magic ready to dekhai dia birthday celebration hoi gol eto moi disu magic frame hoy photo frame hoy mirror nisina lage eto switch to combine ase wow nice এটা আমার ফটো লগাও এতে আমার ফটো তুমি লগাই দিই এখন I like to my favorite chocolate oh wow thank you welcome ফটো লগাব লাগিব মই আইছো না ভিডিও আইছা খাম নেকি অকন বনালো খাই দিয়া বহুত ক্রিমি হয় টেস্টি হয় ন কেকটো টেস্টি হয় ভিডিওত বা আহিলে নে নাই খাবৰে নহয় নহয় বহুত ভালে যা বাৰ্থডে বয়ে নিজে নিজে কেক খাব ধৰিছে থ্যাংক ইউ বেবি না ওয়েলকাম থ্যাঙ্কস এয়া আছিলে ৰাতি 12টা বজাত সৰু সুৰা সাৰপ্ৰাইজ এটা দিলো আৰু মানে দুপৰীয়া খানা হ'ব ঘৰত আৰু ৰাতি ভাবিছো ডিনাৰ পাৰ্টি এটা কৰিম
বাৰ্থডেৰ চান্সতে মানে সৰকাই ল'ব লাগে হয়নে নহয় আমি ইয়াত এতিয়া বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে আহিছোঁ আৰু এতিয়া মানে কিবা কিবি অৰ্ডাৰ কৰিছিলোঁ আহি আছে এটা এটাকৈ আৰু আমি এতিয়া কেকটো কাটিং কৰি লওঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মুনু হেপী বাৰ্থডে টু ইউ Thank you. আৰু আমি অৰ্ডাৰ কৰিছিলোঁ এয়া চিকেন 65 আৰু এইখিনি হৈছে ক্ৰিস্পি চিকেন মই টেষ্ট কৰি পিনে দেখাই আছোঁ আপোনালোকক চ' ষ্টে টিউন really crispy হয় ক্রিস্পি চিকেনটো খুবেই ক্রিস্পি হয় আপোনালোকে শব্দটো শুনিছে নে নাজানো শুনিছে না খুব ক্রিস্পি হয় আৰু খুব ভাল হয় খানাটো তো খাই লওক এইখিনি পিছত আকৌ আহি আছে আপোনালোকক দেখাই দিম এয়া আহি গ'ল চব্জি ভেজিটেবল চব্জি হয় আমেৰিকান আৰু এয়া পিজ্জা তো এইখিনিও খাই আপোনালোকক দেখাই আছোঁ চাওক একদম পাইপিং হট হৈ আছে আৰু খুব ধুনীয়া হৈছে পিজ্জাৰ টেষ্টটো সকলোৱে জানে আৰু মই আগতে খাই থৈছোঁ খুব ভাল হয় পিজ্জাও ইয়াত চ' এইখিনিয়ে আৰু Hey guys, আপোনালোকেনো ব্লগটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিও আকৌ চাব বিচাৰে নেকি জনাব লগতে আমাৰ অসমীয়াত তেনেকৈ চ্যালেঞ্জ ভিডিও নাই ফুড চ্যালেঞ্জ ভিডিও যদি আপোনালোকে কিবা ফুড চ্যালেঞ্জ ভিডিও কালাৰ ফুড চ্যালেঞ্জ বা তেনেকুৱা কিবা ফুড চ্যালেঞ্জ ভিডিও এনজয় কৰিব বিচাৰে চাব বিচাৰে তেতিয়া হলে কমেন্ট কৰি জনাব আৰু যদি কিবা ৰেচিপি বিচাৰে তেতিয়া হলেও জনাব দেন আজিলে আহো বাই বাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গাইস